বতাহটো এতিয়া ভাল লাগিছে মইতো থুনু অৱস্থা বেয়া হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ লংকেশ্বৰ মন্দিৰত এয়া ধূপ চাকি কিনি লৈছোঁ আৰু এতিয়া আমি শিৱ মন্দিৰলৈ গৈ আছোঁ আৰু হনুমান মন্দিৰ আৰু শনি মন্দিৰ দৰ্শন কৰিলোঁ আমি এতিয়া আমি যাম শিৱ মন্দিৰত গতিকে ব'লক মই আৰু মোৰ লগৰ কেইজনীয়ে মিলি আজি আহিছোঁ লংকেশ্বৰ মন্দিৰলৈ আৰু এই মন্দিৰটো পাহাৰৰ ওপৰত অৱস্থিত আৰু সেইকাৰণে আমি এতিয়া চিৰি বগাই বগাই আহি পালোহি শনি মন্দিৰ আৰু হনুমান মন্দিৰ এইফালে যাই শিৱ মন্দিৰ এইফালে তলৰ পৰা আহিলোঁ এতিয়া শনি মন্দিৰত যাওঁ মই বাৰু এইটো মন্দিৰত প্ৰায়েই আহি থাকোঁ আৰু মই ইয়াত আহি বহুতেই বেছি ভাল পাওঁ কিন্তু মোৰ লগৰ দুজনীয়ে আজি প্ৰথমবাৰ আহিছে সেইকাৰণে আমি গোটেইকেইটা মন্দিৰতে আজি চাকি জ্বলালোঁ এতিয়া আমি সোমাইছোঁ শনি মন্দিৰ আৰু এইফালে আছে হনুমান মন্দিৰ আৰু ইয়াতে বহি আছোঁ আৰু ফেনৰ হাৱা খাই কেনেকুৱা লাগিলে ভাল লাগিল ভৰি বিষাই গ'ল কষ্ট হ'ল কিন্তু কষ্টৰ ফল মিঠা এতিয়াতো আমি আধাহে আহি পালোঁ আৰু আধা যাবই আছে মই আজি ফাৰ্ষ্ট আহি কেনেকুৱা লাগিছে তোমাৰ এক্সপিৰিয়েঞ্চ বহুত ভাল এইফালে লৈ মেলি ৰখি আছোঁ আৰু তুমি কোৱা আৰু এই মন্দিৰটোৰ চাৰিওফালে ভগৱানৰ অৱতাৰবোৰ ধুনীয়াকৈ খোদিত কৰা আছিলে আমি এই মন্দিৰটোৰ চাৰিওফালে 3 পাক ঘূৰিলোঁ আৰু ভগৱানক সেৱা আগবঢ়ালোঁ আৰু তাৰপিছত আমি আহিলোঁ শনি মন্দিৰটোৰ একেবাৰে ওচৰতে লাগি থকা হনুমান মন্দিৰলৈ আৰু ইয়াতে আপোনালোককো গোটেইখিনি দেখুৱাই দিম বুলি ভাবিছোঁ এইটো দেখিছে নহয় ইমান ডাঙৰকৈ এটা হনুমান মূৰ্তি বনোৱা আছে আৰু ইয়াত আহি যে সঁচাকৈ বহুত বেছি ভাল লাগে আপোনালোকে চাওকচোন ইয়াৰ পৰিৱেশ কেনেকুৱা ধুনীয়া লাগিছে নহয়নে বাৰু আৰু মোৰ লগৰ কেইজনীয়ে এইফালে তলত চাকি জ্বলাই আছে স্মিতাৰ একদম জোচ আহি গৈছে দৌৰি দৌৰি গৈছে আৰু হনুমান মন্দিৰত সেৱা লৈ আমি আগুৱাই গ'লোঁ শিৱ মন্দিৰলৈ বুলি আৰু শিৱ মন্দিৰটো একেবাৰে ওপৰত আছে সেইকাৰণে চবৰে অৱস্থা নোহোৱা হৈ গৈছে খোজকাঢ়ি ভাগৰ ধৰিছে কেনেকুৱা মজা না বহুত ভাগৰ লাগিছে পালোঁ আৰু পাই গ'লোঁ অলপমান বাকী ফাইনেলি বহুত দূৰ খোজ কাঢ়াৰ পিছত আহি পালোঁ আৰু তাইৰ পৰা জছ উঠি গৈছে আৰু লাষ্টত পাই গ'লোঁ আৰু অলপ মানে আছে আৰু মানে এতিয়া ঠিকছে ৰ'দ দিছে যে সেইকাৰণে মানে বেছি ভাগৰ লাগিছে গৰম লাগিছে কি হৈছে মুখৰ পৰা মোৰ এতিয়া পানী খাই তত পোৱা নাই আমি এতিয়া আহি পাই গ'লোঁ শিৱ মন্দিৰ আৰু ভিতৰত চাকি বন্তি জ্বলাব নিদিয়ে সেইকাৰণে আমি বাহিৰতে ধুনীয়াকৈ চাকি ধূপ জ্বলাই ল'লোঁ আৰু বাহিৰতে চাকি বন্তি জ্বলাই আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ মই আগতেও বহুবাৰ লংকেশ্বৰ মন্দিৰৰ ভিডিঅ' দিছোঁ আৰু স্মিতাই এইফালে কাণত কিবা কৈ আছিলে ভগৱানক মনোকামনা পূৰ্ণ হ'বৰ কাৰণে যাওঁ আমি হৈ গ'ল আমাৰ বাই বাই নহয় তলত যাব লাগিব এতিয়া বহুত আছে তুমি কৰিব লাগিব ভিডিঅ' আমি এতিয়া সেৱা ল'লোঁ আৰু মন্দিৰৰ পৰা এতিয়া ওলাই দিলোঁ আৰু লগৰ কেইজনী যিহেতু প্ৰথম আহিছিলে সিহঁতেও ভালদৰে মন্দিৰটো চালে আৰু এতিয়া আমি গৈ থাকোঁ আৰু তললৈকে আপোনালোকে বাৰু কোনে কোনে লংকেশ্বৰ মন্দিৰলৈ আহি পাইছে যদিহে আপোনালোকেও আহি পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন সুস্মিতা আৰু এখন মন্দিৰত যাম আমি তাতে কি হৈ আছে মন্দিৰখনত যাম বুলি ক'লো যাবা নেকি ব'লা তোমাৰ কেনে লাগিল আমাৰ লগত আহি ভাল লাগিলে মইতো মানে আহিম বুলিও ভবা নাছিলোঁ মই শুই আছিলোঁ তাৰপিছত মানে স্মিতাই ফোন কৰি পেলাই ক'লে আৰু যে সিহঁতে মন্দিৰত আহি আছে ত' মই ভাবিলোঁ কি ময়ো আহি যাওঁ আৰু আজি যিহেতু ছেটাৰডে আৰু আজি যিহেতু ক্লাছ নাছিলে সেইকাৰণে মানে ময়ো মন্দিৰত আহি গ'লোঁ ভালে হ'ল যাই থাকোঁ ৰুমত এনেই থকাতকৈ মন্দিৰত আহিলোঁ ভালে লাগিলে
আৰু মন্দিৰত আহিলে এনেও ভাল লাগে তো ভাল লাগিলে এইফালে ধুনু হাই ক হাই এইফালে স্মিতা হেল্ল' কি ধুনীয়া ভিউ পিছফালে এইফালে দীপিকা কেনেকুৱা লাগিলে আহি ভাল লাগিছে তোমাৰো ফাৰ্ষ্ট টাইম ন ফাৰ্ষ্ট টাইম এই দুজনীৰ ফাৰ্ষ্ট টাইম মোৰো ভাল লাগে কিন্তু আহি ভাল লাগিছে খালি বহুত গৰম আজি এইফালে আমি ওপৰৰ পৰা আহিলোঁ আৰু এইফালে শনি মন্দিৰ আৰু ইয়াৰে ভিউটো বহুত মজা হয় চ' আমি এতিয়া অকণমান ৰৈছোঁ আৰু দিয়া বহুত গৰম এতিয়া আমি ভিডিঅ' এটা বনাওঁ আৰু ৰিলছ এটা বনাওঁ ৰংগিলী যিহেতু বিহুৰ বতৰ সেইকাৰণে মানে এটা ভিডিঅ' বনাওঁ আৰু দিয়া ওলোৱা ওলাইছোঁ কিয় লৈ আনিছা মই বেয়া নাছিলোঁ আজি তামাম না স্মিতাক আজি ডেন্স কৰাই দিলোঁ মন্দিৰত আহি আমি মানে এটা ৰিলছ বনালোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব যদিহে চাব বিচাৰে লাইক ফ'ল' শ্বেয়াৰ সেয়াই আৰু আৰু সুস্মিতাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিওঁ আৰু ভ্লগটো এণ্ডিং কৰি দিওঁ আৰু তাতে ভ্লগটো গৈ কিনে অলপ বহিম কৰবাত ভাগৰ লাগিছে হটস্পট দিবা তাতেও যাব পাৰিবি যাবি নেকি যাবি এনে এবাৰ যাম তই ক'ব পাৰিবি ওচৰতে যজ্ঞ হৈ আছে ব'লা ভাগৰ লাগিছে খালি মন্দিৰত অহাৰ লগতে আপোনালোকক এখন ডাঙৰ যজ্ঞ দেখাব লাগে মানুহকেইটা পানী পিয়াহত অৱস্থা নাই আৰু ইমান গৰম দিছে কেইটা বাজিলে এয়া 1টা বাজিব হ'ল এতিয়া পুৰা এক্সাৰচাইজ হৈ গ'ল ন আজি কালি 3টাৰ পৰা 3টা টোপনি মাৰিছোঁ মই হা এক্সাৰচাইজ হৈ গ'ল 3টা টোপনি মাৰিছোঁ আজি গৈ কিনে টোপনি মাৰিব বহুত ভাগৰ লাগিছে ভাইলিনাক মিছ কৰি আছোঁ ভাইলিনা অহা নাই ভাইলিনা আজি একদম আৰু একো নাই তাইৰ লগত আহিম কেতিয়াবা তাইৰ লগত উমানন্দ যাম সেয়াই আৰু এতিয়া আমি ওলাই দিলোঁ মন্দিৰৰ পৰা এতিয়া আমি আৰু এটা মন্দিৰত যাম যিটো লংকেশ্বৰত আছে এইটোও লংকেশ্বৰত আছে বাৰু যজ্ঞ হৈ আছে বোলে তাতে কিবা হৈ আছে যোৱাকালিৰ পৰা চ' তাতেও এবাৰ যাম আমি আৰু ওলালোঁ আৰু গমেইটো পাইছে লংকেশ্বৰ মন্দিৰটো পূৰা পাহাৰত বহুত ওপৰত উঠিব লাগে চ' আমি এতিয়া আহিলোঁ ভৰি জ্বলি গ'ল আৰু তাৰপিছত আমি আহি পাই গ'লোঁ লংকেশ্বৰত থকা দুৰ্গা মন্দিৰত ইয়াতে যজ্ঞ চলি আছে আপোনালোকে শুনিলে গমেই পাব আৰু ইয়াতেও আমি আহি পেলাই সেৱা ল'লোঁ আৰু তাৰপিছত ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ অকণমান ভোকো লাগি আছিলে আৰু তাৰপিছত সেৱা লোৱাৰ পিছত ইয়াৰে কমিটিয়ে ক'লে যে খোৱাৰ ব্যৱস্থা কৰা হৈছে চ' আপোনালোকেও খাই যাব আৰু আমি ভালেই পালোঁ ধুনীয়াকৈ প্ৰসাদ খালোঁ চ' ৰাইজ আজিৰ ভিডিঅ'ৰ বাবে আছিল এইখিনিয়ে মই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন বাই বাই